হিয়ামণি পাঠকৰ কথাৰে কবিতাৰ শিৰোনাম শৰৎ, তেওঁ আৰু মই। স্নিগ্ধ জোনাকৰ পোহৰ, উখল মাখল আকাশৰ বুকুৱেদি বগোৱা বাই পৰিছেহি মোৰ চোতালত। পোহৰৰ পৰশত স্পন্দিত হৃদয়, নতুনকৈ অনুভৱ কৰিছোঁ জীৱন। প্ৰভাতী সূৰুজৰ কিৰণ, পখীৰ কিৰিলি, সদ্যজাত শিশুৰ জীৱন পোৱাৰ ক্ৰন্দন। নিয়ৰৰ টোপাল এটা হাতেৰে চুই বুকুত ৰুই থলোঁ আকৌ এটা সপোন, যিদৰে তুমিও লিখিছা হৃদয়ৰ গভীৰত আপোনজনৰ নাম। প্ৰেমেতো কাৰো বাধা নামানে, শাৰদী বতাহজাকৰ দৰে ই নিঃশব্দে নিজৰ ঠিকনা বিচাৰে। আৰু এটি শৰতৰ এই জোনাকৰ নিৰ্জন পোহৰত আমি আকৌ মুখামুখি। তেওঁৰ ওঠত এতিয়া শৰতৰ শুকুলা হাঁহি।